বিরাদারানি ইসলাম বিরাদারানি ইসলাম বিরাদারানি ইসলাম সদৌ অসম ভিত্তিত এখন ইজতেমাৰ হোজাই জিলাত শিৱপুৰ বজাৰৰ অহা 4-5-6 ফেব্ৰুৱাৰী 2024 বিৰাদাৰানি ইছলাম আমি জনাব বিচাৰিছোঁ সকলো আমাৰ অসম ভিত্তিত সদৌ অসম ভিত্তিত এখন ইজতেমা আমাৰ হোজাই জিলালৈ আহিছে সেইখন স্থাপিত হ'ব শিৱপুৰ মোৰাজাৰত কপাহবাৰী মৌজা মোৰাজাৰ থানাৰ অন্তৰ্গত অহা 4-5-6 ফেব্ৰুৱাৰী 2024 যেহেতু আমি সকলো ৰাইজে সেইখন ইজতেমা সাফল্য কৰি তুলিব পাৰোঁগৈ আৰু সকলোৱে প্ৰতি শুক্ৰবাৰে গৈ তাত গৈ সহায় অনুভূতি আগবঢ়াব লাগে আৰু এইখনৰ লগে লগে যিখিনি আমি ওচৰা ওচৰি কপাহবাৰী মৌজা বৰবালি মৌজা নমাটি মৌজা এই 4খন মৌজা আৰু কাকি মৌজাৰ মানুহখিনি যিমানখিনি আমি সেৱা আগবঢ়াব পাৰোঁ সেইখিনি আমাৰ নেকি পৰিণত হ'ব আৰু এইখিনি আমি পৰকালত পাম আল্লাহ তাআলাই আমালোকক নেকি দান কৰক আল্লাহুম্মা আমিন এইখিনি কৈ ইয়াতে কথাখিনি সমাপ্ত নাই কিতাবে তো সারা তো আমরা সব গিয়ে সাত বল দিতাম আর কাম কাজ করতাম গিয়ে সারা আর তো আমরা সুপাই আমরা বাড়ির কান্দাত পড়ছে আর পড়ছে হিসাবে মানে আমরা